নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক পৰীক্ষালৈ মাজত মাথো কেইদিনমান দিনহে বাকী আছে এই ভিডিঅ'টো তেওঁলোকৰ বাবে যিয়ে এতিয়ালৈকে সিলেবাস কমপ্লিট কৰিব পৰা নাই কিছুমানে হয়তো বেমাৰত ভুগি কমপ্লিট কৰিব পৰা নাই কিছুমানে হয়তো পৰিয়ালৰ কিছু কাৰণত কমপ্লিট কৰাব পৰা নাই আৰু কিছুমানে হয়তো বিভিন্ন কাৰণত কমপ্লিট কৰিব পৰা নাই এতিয়া প্ৰশ্ন আহে যে কেনেকৈ ছাত্ৰ বা ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিব তেওঁলোকে গোটেই মাহ পঢ়িব পৰা নাই এতিয়া মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে এই দিন কেইটাত কেনেকৈ পঢ়িলে তেওঁলোকে ভাল নম্বৰ পাব পাৰিব তাৰ বাবে এই ভিডিঅ'টো 6টা টিপছ লৈ আহিছো তোমালোকে এই টিপছটো যদি ফলো কৰিব পাৰা তেন্তে মেট্ৰিক পৰীক্ষাত 100% গ্যাৰান্টি ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা তাৰে প্ৰথমটো টিপছ হৈছে সলভ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অৰ্থাৎ এতিয়া তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সমাধান কৰিব লাগিব কাৰণ তোমালোকৰ ইমান এটা সময় নাই যে সকলো কিতাপ ভালদৰে পঢ়িবলৈ তোমালোকৰ এতিয়া এটাই উপায় আছে যে প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন কাকত সমাধান কৰিব লাগিব তোমালোকে 2015 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ পৰা ধৰি 2024 লৈকে সমাধান কৰিবলৈ চেষ্টা কৰা গোটেই মাহ নপঢ়ি যদি মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাব বিচৰা তেন্তে এই কাম কৰিবই লাগিব নহলে কিন্তু 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ভাল এটা নম্বৰ আনিব নোৱাৰিবা 2 নম্বৰ টিপছটো হৈছে যে ৰিভাইজ থ্ৰলি তোমালোকে যিটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সলভ কৰিবা সেইটো ৰিভাইজ কৰি থাকিবা যাতে তোমালোকৰ মনত ৰয় আৰু পৰীক্ষাত লিখিত হৈ আহিব পাৰা 3 নম্বৰ টিপছটো হৈছে যে মেক এ চেকলিষ্ট অফ ৰিপিটেড আস্কেড কুৱেশ্যনছ অৰ্থাৎ কিতাপত এনেকুৱা এটা প্ৰশ্ন থাকে যিটো প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে আহি থাকে যেতিয়া তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সলভ কৰিবা তেতিয়া নিজে এনালাইজ কৰিব পাৰিবা যে কোন কেইটা প্ৰশ্ন বাৰে বাৰে আহি থাকে সেই কেইটা প্ৰশ্ন তোমালোকে মাৰ্ক কৰি থবা আৰু সেই প্ৰশ্ন কেইটা তোমালোকে বাৰে বাৰে পঢ়িবা তোমালোকে কিতাপত চাবা যে কোন কেইটা প্ৰশ্ন বাৰে বাৰে আহি থাকে সেইবোৰ প্ৰশ্ন মুখস্থ কৰি থবা যাতে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিলে লিখিত হৈ আহিব পাৰা নেক্সট 4 নম্বৰ টিপছটো হৈছে যে ফাইণ্ড আউট দা হাই স্ক্ৰলিং টপিকছ ইন ইয়ৰ সিলেবাস সিলেবাসত কিছুমান হাই স্ক্ৰলিং টপিকছ আছে কিছুমান এনেকুৱা টপিকছ আছে যিবোৰ টপিকছৰ পৰা বেছি নম্বৰ আহে 5 নম্বৰ টিপছটো হৈছে যে কিপ ক্লাম ডুৰিং ইয়ৰ এক্সামৰ সময়ত তোমালোকে একদম শান্ত হবা হতাশ নহবা কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাবিব পাৰে যে মই গোটেই মাহ পঢ়া নাই এতিয়া মই কেনেকৈ মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হ'ব পাৰিম তোমালোকে এইটো কেতিয়াও নাভাবিবা এতিয়া কিন্তু ক'বলৈ গ'লে কিছু হলেও সময় আছে নিজে এটা মনত ভাবি থাকিব লাগিব যে মেট্ৰিক পৰীক্ষাত মই উত্তীৰ্ণ হমেই তোমালোকে এই মাইণ্ডছেটটো লৈ পঢ়িব ষ্টাৰ্ট কৰিবা শেষৰ 6 নম্বৰ টিপছটো হৈছে যে ইউজ অনলাইন ৰিচোৰ্চেছ ইফেক্টিভলি অৰ্থাৎ তোমালোকে অনলাইনৰ সহায় ল'ব পাৰিবা তোমালোকে গুগল নাইবা ইউটিউবৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সলভ কৰা ভিডিঅ' চাব পাৰা কাৰণ তোমালোকৰ বেছি সময় নাই ইউটিউব বা গুগলৰ সহায় ল'ব পাৰা নাইবা শিক্ষকসকলৰ সহায় ল'ব পাৰা যাতে তোমালোকৰ মেট্ৰিক পৰীক্ষা ভাল হয় আশা কৰো যদি তোমালোকে এই 6টা টিপছ ফলো কৰা তেন্তে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পোৱাৰ পৰা কোনো ৰখাব নোৱাৰে ছাত্ৰ ছাত্ৰীসকল আশা কৰো আজি আলোচনা কৰা কথাটো তোমালোকে বুজি পালা যদি তোমালোকৰ বাবে হেল্পফুল হৈছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা কাৰণ আমি এই চেনেলটো এনেদৰে ইনফৰমেটিভ ভিডিঅ'বোৰ আপলোড কৰি থাকো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ